মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ আপোন পাঠৰ ৩ নম্বৰ পাঠ পক্ষীৰ মেকুৰী পোৱালি এই পাঠটিৰ পাঠভিত্তিক যিখিনি প্ৰশ্ন আছিলে ইয়াৰে উত্তৰখিনি কৰি দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। ১ নম্বৰ প্ৰশ্নটো আছিলে প্ৰথমে কোৱা তাৰ পিছত লিখা। কেইটামান প্ৰশ্ন দিছে, সেই প্ৰশ্নকেইটাৰ উত্তৰ প্ৰথমতে ক'বলৈ দিছে, তাৰ পিছত প্ৰশ্নকেইটাৰ উত্তৰ লিখিব দিছে। ক নম্বৰ প্ৰশ্নটো আছিলে বিয়া খাবলৈ যাওঁতে মাক দেউতাকে পক্ষীক কাৰ লগত থৈ গৈছিল। এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে এনেধৰণে লিখিবা। দুই নম্বৰত দিছে একে অৰ্থ বুজোৱা শব্দবোৰ মিলাই লিখা। যেনে পক্ষী, ইয়াতে শব্দবোৰ দিয়া আছে। পক্ষী শব্দটোৰ লগত একে অৰ্থ বুজোৱা শব্দ। পক্ষী আৰু চৰাই দুটা শব্দই একে বুজায়, গতিকে ইয়াত চৰাই আছে, এনেধৰণে ইয়াতে লিখিব লাগিব। গধূলিৰ সমাৰ্থক শব্দ বা একে অৰ্থ বুজোৱা শব্দ হ'ব সন্ধিয়া। তোমালোকে যদি ইয়াত চিনি নোপোৱা ইয়াৰ পৰা লিখিবা। গধূলিটো হ'ব সন্ধিয়া। পাহাৰ হ'ব পৰ্বত, এইটো শব্দ। পাকঘৰটো হ'ব ৰান্ধনীঘৰ। পথাৰ হ'ব প্ৰান্তৰ। খিৰিকী হ'ব বাতায়ন আৰু কোঠা হ'ব খোটালি। ঠিক আছে, ইয়াৰ পৰা যদি চিনি নোপোৱা এইখিনিৰ পৰা তোমালোকে লিখিব পাৰিবা। ৩ নম্বৰ দিছিলে বাক্য ৰচনা কৰিবলৈ। শব্দবিলাক দিছিলে অকলশৰীয়া, বাটে ঘাটে, ফেকুৰি, ভুৰুংকৈ আৰু কুচিমুচি। এই শব্দকেইটা ব্যৱহাৰ কৰি একোটাকৈ অৰ্থপূৰ্ণ বাক্য সাজিব দিছে। গতিকে এনেধৰণে বাক্যকেইটা লিখিবা। চাৰি নম্বৰত দিছিল বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ মিলাই লিখা। আজিৰ বিপৰীত শব্দ হ'ব কালি। ঠিক তেনেদৰে এইফালে শব্দবোৰ দিয়া আছে, আমাক মিলাই লিখিব দিছে। দুখৰ বিপৰীত শব্দ হ'ব সুখ। হাঁহিৰ বিপৰীত শব্দ হ'ব কান্দোন। আনন্দৰ বিপৰীত শব্দ হ'ব বেজাৰ। বেয়াৰ বিপৰীত শব্দ হ'ব ভাল। আগফালৰ বিপৰীত শব্দ হ'ব পিছফাল। আৰু আশাৰ বিপৰীত শব্দ হ'ব নিৰাশা। এনেধৰণে লিখিবা। নম্বৰত দিছিল খালী ঠাই পূৰ কৰা। প্ৰথমটো দিছিলে ধান থোৱা ঘৰ। ধান থোৱা ঘৰক আমি ভঁৰাল ঘৰ বুলি কওঁ। ঠিক আছে, এনেধৰণে লিখিবা। ভৰৰ ওপৰত তোমালোকে চন্দ্ৰবিন্দু দিবা। নেক্সট দিছে নঙলা মুখত বাঁহেৰে বৈ দিয়া বেৰ। নঙলা মুখত বাঁহেৰে বৈ দিয়া বেৰক জপনামুখ বুলি কোৱা হয়। জপনামুখ। তাৰপিছত দিছে ভাত পানী ৰন্ধা ঘৰ। গতিকে ভাত পানী ৰন্ধা ঘৰক পাকঘৰ বা পাকঘৰক ৰান্ধনী ঘৰ বুলিও কোৱা হয়। ৰান্ধনী ঘৰ তোমালোকে লিখিব পৰা। দীঘল বাটক পদূলি মুখ বুলি কোৱা হয়। ঠিক আছে, এনেধৰণে লিখিবা।
6 নম্বৰত দিছিল পঢ়া বুজা আৰু লিখা এটা আমাক কৰি দিছে অকৰা অকৰা হ'ব আকৰি ঠিক তেনেদৰে পেহা হ'ব পেহী খুৰা হ'ব খুৰী কলা হ'ব কালৰি আৰু কণা হ'ব কানি কত আকাৰ মূৰ্ধন্যত হস্ৰ ইকাৰ নেক্সট চোৱা মহাশয়টো হ'ব মহাশয়া শ্ৰদ্ধেয় হ'ব শ্ৰদ্ধেয়া 29 আকাৰ পূজনীয়টো হ'ব পূজনীয়া মাঘ হ'ব দেউতাক ডেকা হ'ব ডেকেৰি 27 একাৰ কত একাৰ ৰদ দীৰ্ঘ ইকাৰ নেক্সট 7 নম্বৰত দিছে পঢ়া বুজা আৰু খালি ঠাই পূৰ কৰা তাৰ পিছত কি হয় চোৱা এতিয়া আমাক এখিনি খালি ঠাই পূৰ কৰিব দিছে মই অলপ জুম কৰি দিছো তোমালোকে শব্দবোৰ চিনি নাপাব পাৰা ইয়াত দিছে মেকুৰীৰ গোটেই গাটো মিহি ইয়াত হ'ব মিহি নুমেৰে থকা তাৰ পিছত হ'ব মুখখন ঘুৰণীয়া আৰু ইহতৰ দুপাৰি চোকা দাঁত আছে ইয়াত দাঁত লিখিব লাগিব দাঁত আছে কাণ দুখন সৰু আৰু থিয় ঠেঙত জোঙা নখ আছে ইয়াত নখ লিখিব লাগিব নেক্সট ইয়াত লিখিবা দীঘল নেজ এডালো আছে মুখত দুকুচা দীঘল গোফ গড় ওপৰত চন্দ্ৰবিন্দু দিবা গটকাৰ ফ গোফ আছে ইহতৰ ঘ্ৰাণ শক্তি তীব্ৰ তাৰ পিছত তীব্ৰ লিখিব লাগিব লগা কোমল ঠাইত শুই ভাল পায় চকু দুটা উজ্জ্বল হসু জয়জজ তলত ব তাৰ পিছত ল চকু দুটা উজ্জ্বল আৰু খালি ঠাইটো তোমালোকে পূৰ কৰি কমেন্ট সেকশনত জনাবা মানুহে খোৱা প্ৰায়বোৰ খাদ্যই খায় ভজা মাছ আৰু গাখীৰ মেকুৰীয়ে ইয়াত মেকুৰী মহটো ঠিক আছে মেকুৰীয়ে খায় বৰ ভাল পায় সুবিধা পালে ইয়াত চোৰ লিখিবা চোৰ কৰি খাবলৈও নেৰে পানী জিভাৰে চেলেকি খায় কিন্তু পানীলৈ বৰ ভয় কৰে ইয়াত ভয় লিখিবা ভয় কৰে মেকুৰী তাৰপিছত লিখিবা পোহনীয়া প্ৰাণী অৰ্থাৎ সহজে পোহ মানে যতেই মানুহৰ বসতি তাতেই ইহত থাকে ইয়াতে মানুহৰ লিখিবা পৃথিৱীৰ সকলো ঠাইতে লিখিবা ঠাইতে মেকুৰী পোৱা যায় অৱশ্যে বনৰীয়া মেকুৰীও আছে অৰ্থাৎ বনত থকা মেকুৰীও আছে ইহতে গছ বগাব পাৰে মেকুৰী শিকাৰী জন্তু এন্দুৰ নিগনি আদি মাৰি গৃহস্থৰ উপকাৰ সাধন কৰে মানুহৰ উপকাৰী জন্তু এবাৰ ইয়াৰ পৰা চাই লোৱা ইয়াৰ পৰা এনে ধৰণে লিখিব পাৰিবা 8 নম্বৰ দিছিল তুমি ভাল পোৱা এবিধ জন্তুৰ বিষয়ে ৰচনা লিখা যদি এই ৰচনাখন তোমালোকে লিখিব নোৱাৰা তোমালোকে গৰু ছাগলী বা যিটো জন্তু তোমালোকে ভাল পোৱা ইয়াৰ বিষয়ে তোমালোকে লিখিব পৰা চেষ্টা কৰিবা তোমালোকে নিজে নোৱাৰিলে কমেন্ট সেকশনত জনাবা মই কমেন্ট সেকশনতে তোমালোকক উত্তৰটো লিখি দিম যদি এই ভিডিওটো চাই ভাল পাইছা ভিডিওটো লাইক কৰি দিয়াৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা নেক্সট ভিডিওটিত 4 নম্বৰ পাঠ মুগালী বিহুৰ পাঠটিৰ উত্তৰখিনি কৰি দিবলৈ চেষ্টা কৰিম ঠিক আছে চেনেলটো সাবস্ক্ৰাইব কৰি থবা